Audio Jungle. Audio Jungle. নমস্কাৰ ৰাইজসকল, আজি মই লৈ আহিছোঁ আলু গ্ৰেভি পালেং শাকৰ সৈতে। আপোনালোকে এবাৰ এনেকৈ বনাই খাই চাবচোন। সৰু সৰু ল'ৰা ছোৱালীবোৰে পালেং শাক মানে সেউজীয়া শাক পাচলি খাবলৈ বেয়াই পায়। মই সেইকাৰণে এনেকৈ বনাইছোঁ। আপোনালোকেও এবাৰ এনেকৈ বনাই আপোনালোকৰ ল'ৰা ছোৱালীক খাবলৈ দিবচোন। প্ৰথমতে মই কুকাৰটোত অকণমান তেল দি ল'ম। মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যি তেল খায় সেয়াই দিব। তেলখিনি দি লোৱাৰ পাছত তাত মই পিঁয়াজ আদা নহৰু একোৱেই নিদিওঁ। মই প্ৰথমতে তেজপাত কেইখিলামান দি ল'ম। তেজপাত কেইখিলামান দি লৈ তাতে মই অলপ আলুটো ডাঙৰ ডাঙৰকৈ কাটিছোঁ, কাৰণ কুকাৰত দিম যেতিয়া 2-3টা চিটি মাৰিলে আলুখিনি এনেও বইল হৈয়ে যায়। সেইকাৰণে মই ডাঙৰ ডাঙৰকৈ আলুখিনি দি দিছোঁ। দি লৈ এইখিনি আপোনালোকে অকণমান ভাজিব। আপোনালোকে তাৰ লগতে আপোনালোকে মছলাখিনিও দি দিব। আপোনালোকে যি যি মছলা খায়, হালধিটো দিবই লাগে বাৰু, আৰু লগতে বাকী মই কালাৰিং দিছোঁ আৰু জিৰা ধনিয়া দিছোঁ। আপোনালোকে যদি মছলা নিদিওঁ বুলি ভাবে তেতিয়া এনেকৈও বনাব পাৰে। তাতে নিমখ অকণমান দি ফ্ৰাই হ'বলৈ দিব। তেতিয়ালৈ মই এই পালেং শাকখিনি ধুনীয়াকৈ ধুই লৈছোঁ। ধুনীয়াকৈ ধুই লোৱাৰ পাছত এই পালেং শাকখিনি মই মিক্সি জাৰ এটাত লৈ ল'ম। লগতে পালেং শাকৰ লগতে মই বিলাহী 2টা আৰু পিঁয়াজ 2টাও লৈ লৈছোঁ। মই প্ৰথমতে পিঁয়াজটো নিদিলোঁ যে, ইয়াতে মই ধুনীয়াকৈ পিচি ল'ম। আপোনালোকে ইয়াত আদা নহৰু জলকীয়া যি যি দিওঁ বুলি ভাবে, ধনিয়াও দিব পাৰে, আপোনালোকে চব দিব পাৰে, কিন্তু মই চিম্পুলকৈ বনাইছোঁ। এতিয়া মই পেষ্টখিনি ইমানটো গুৰি হ'লে হ'ব। তাৰপাছতে মই ফ্ৰাই কৰা আলুখিনি ধুনীয়াকৈ এই পেষ্টটো দি দিম। দি দিয়াৰ পাছতে মই মিক্সি জাৰটোত যিখিনি পেষ্ট থাকে সেইখিনিতো মই পানী অকণমান দি অকণমান আওখালি পেলাই সেইখিনিও দি দিম। দি পেলাই মই 3টামান চিটি অহালৈকে মই এইটো গেছত পাতি দিম। আপোনালোকে যদি 4-5টাও চিটি দিয়ে কোনো আপত্তি নাই। খালি আলুখিনি একদম ধুনীয়াকৈ গলি যাব লাগে। আলুখিনি গলি গ'লে অকণমান আপোনালোকে আলুখিনি ভাঙি দিব। তাৰপাছতে এয়া চাওক, মই কুকাৰটো খুলি ল'লোঁ, কিমান ধুনীয়া কালাৰ এটা ওলাইছে। এতিয়াই মই ধনিয়া কেইডালমানো দি দিলোঁ আৰু আলুখিনিও ভাঙি দিলোঁ। তাৰপাছতে মই ৰুটিৰ লগত খাবলৈ এনেদৰে উলিয়াই লৈছোঁ। আপোনালোকে ভাতৰ লগত খাওঁ বুলিও খাব পাৰে। এইটো এটা হেল্ডি ৰেচিপি হয়, কাৰণ পালেং শাক দিয়া আছে। পালেং শাকটো চব ক্ষেত্ৰতেই ভাল ন। আপোনালোকে এনেকৈ এবাৰ বনাই খাবচোন। আৰু মোক যোনে যোনে লাইক নকৰে বা কৰিবলৈ পাহৰি যায় তেওঁলোকে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।